আমাৰ মহিলাসকলৰ সৰু সৰু কণমানি ছোৱালীসকলৰ ওপৰত যোনটো নাৰী নিৰ্যাতন হৈ আছে, ট্ৰাফিকিং হৈ আছে, সেইটোৰ ওপৰত আমি আজি ইয়াতে যাতে সজাগ হয় মহিলাসকলে, সৰু সৰু কণমানিহঁতে, সেইকাৰণে আমি ইয়াতে এটা ৰেলী লৈছোঁ আমাৰ ICDS প্ৰজেক্ট আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা। চ' এইখিনিয়ে ক'ব বিচাৰোঁ যে যাতে আমাৰ মহিলাসকলে চবে যাতে জানে নিজৰ অধিকাৰ, নিজৰ হিউমেন ৰাইটছৰ বিষয়ে, সেইটোৰ কাৰণে আমি এইটো সজাগ হ'বলৈ কাৰণে এইটো ৰেলীটো আমি কৰাইছোঁ। 2030 লৈকে এইটো শেষ হোৱা আমাৰতো ইনিচিয়েটিভ সেইটোৱে সংকল্প লৈ কিনে এই ৰেলীটো কৰিছোঁ যে 2030 লৈকে এইখিনি বস্তু যাতে শেষ হৈ যায়। সেইটো কাৰণে আমি পৰাপক্ষত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি কৰিব লাগে সেইখিনি আমি সজাই কৰি আছোঁ আৰু কৰিও থাকিম। আৰু আপোনালোকে ইয়াৰ কিমানমান মানুহ জমা হৈছে আৰু কোনটো কোনটো ডিষ্ট্ৰিক্টৰ পৰা অহা হৈছে? আমাৰ ইয়াতে চিৰাং ডিষ্ট্ৰিক্টৰ পৰা অহা হৈছে। আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমাৰ যিমান MSK আছে, পোষণৰ টিম আছে, PMMVY টিম আছে, আমাৰ ICDS প্ৰজেক্টৰ আমাৰ ছুপাৰভাইজাৰ সহকৰ্মী আছে, আংগনবাড়ী কৰ্মী আছে, সহায়িকা আছে, আৰু ইয়াতে স্কুলৰ আমাৰ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকল আছে। ছাত্ৰ-ছাত্ৰীক লোৱা মেইন উদ্দেশ্যটো সেইটোৱে যাতে সিহঁতে জানে নিজৰ অধিকাৰ, নিজৰ ৰাইটছটো কি বস্তু, সিহঁতক যাতে কোনোবাই যাতে ফুচুলাই কেনে লৈ যাব নোৱাৰে, সিহঁতৰ নিজৰ কি কৰিব লাগে সেইটো সঠিকভাৱে যাতে জানিব পাৰে, সেইটো কাৰণে সজাগতাৰ কাৰণে আমি এই সৰু সৰু কণমানি ছোৱালীহঁতক যাতে ৰেলীত লোৱা হৈছে। বহুত দিনত আমি দেখা পাওঁ যে তেওঁলোকক বা ছোৱালীসকলক ভাল ভাল কথা কৈ বাহিৰত লৈ যায়, বেলেগ এণ্টি ছ'চিয়েল এক্টিভিটিছ কামত ইনভলভ কৰি দিয়ে, তেওঁলোকক কি ক'ব আপুনি? সেইটোৱে মানে সিহঁতক যাতে নিজৰ পঢ়া শুনাটো ভালকৈ কৰে, বা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি আমি কৰিব লাগে সেইখিনি আমি কৰি থাকিম। সিহঁতৰ সহায় সহযোগিতা আৰু সিহঁতৰ অভিভাৱকসকলে যাতে বেনিফিচিয়াৰী গাৰ্জেনসকলে যাতে ভালকৈ সিহঁতক যাতে শিক্ষা দীক্ষা দি কিনে পঢ়াই লৈ যাব পাৰে, আগবঢ়াই লৈ যাব পাৰে, সেইখিনি আমি ক'ব বিচাৰোঁ। যাতে সিহঁতে যাতে বেলেগ মানুহ যোনবিলাক আহি কিনে ফুচলাই লৈ যাব পাৰে, সেইখিনি যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ, সেইটোৰ কাৰণে আমি ৰেলীটো লোৱা হৈছোঁ। আৰু সিহঁতক বাচ্চাবিলাকক সেইটো কাৰণে বুজাবৰ কাৰণে সেইটোৰ কাৰণেই লোৱা হৈছে। মেইন উদ্দেশ্য সেইটোৱে। থেংক ইউ। আমাৰ চিৰাং জিলা অন্তৰ্গত আমাৰ শান্তিপুৰ এৰিয়াত আমাৰ সেই হিউমেন ট্ৰেফিকিং অলপতে ভালেখিনি হৈ গ'ল। সেইকাৰণে আমি শান্তিপুৰত এই এৱাৰনেছ প্ৰগ্ৰামটো লৈছোঁ, মাৰ্চ ৰেলী প্ৰগ্ৰামটো। এই যে আমাৰ যে দিনক দিনে নাৰীৰ ওপৰত যে নিৰ্যাতন হৈ আছে, হিউমেন ট্ৰেফিকিংবিলাক হৈ আছে, কোন ভণ্টি ভাইটিসকলক মানে অন্যায়ভাৱে ট্ৰেফিকিং কৰি লৈ যাই আছে এই অঞ্চলৰ পৰা, যাতে উদূৰ ভৱিষ্যত এই অঞ্চলৰ পৰা মানে আমাৰ যে ভাইটি ভণ্টিসকলক যাতে ফুচুলাই অইন ৰাজ্যলৈ নিব নোৱাৰে, আৰু সেই আমাৰ ভণ্টিসকলৰ যে নাৰীৰ ওপৰত অত্যাচাৰবিলাক যাতে কমি যায়, এই মাৰ্চ ৰেলীৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে যাতে এই ৰেলীৰ জৰিয়তে আমাৰ বিভিন্ন গাঁও এৰিয়াত আমাৰ সেই আজিৰ ৰেলীৰ জৰিয়তে যাতে গম পায় যে নাৰীৰ ওপৰত যিবিলাক নিৰ্যাতন চলি আছে, আমি ৰাইজে সজাগতা হৈ পেলাই এইটো বন্ধ কৰাৰ কাৰণে যিমান পাৰে চেষ্টা চলাব লাগে। আৰু চৰকাৰে আমাক টাৰ্গেট বান্ধি দিছে যাতে আমি এতিয়াৰ পৰা আৰম্ভ কৰি পেলাই যোৱা 25 নৱেম্বৰৰ পৰা আৰম্ভ কৰি পেলাই 2030 চনলৈকে ইয়াৰ ভিতৰত আমাৰ যে নাৰীৰ ওপৰত নিৰ্যাতন হোৱা, অত্যাচাৰ হোৱা, হিউমেন ট্ৰেফিকিং হোৱা এইবিলাক যাতে বন্ধ কৰিব পাৰোঁ, সেইটোৱে কামনা কৰি পেলাই আমি এইটো আজি শান্তিপুৰত হাইস্কুল প্ৰাংগণত আমি এই মাৰ্চ ৰেলী প্ৰগ্ৰামটো ভাইলেন্স এগেইনষ্ট উইমেনৰ সম্পৰ্কে এইটো আমি এৱাৰনেছ প্ৰগ্ৰামটো লৈছোঁ। জেণ্ডাৰ ইকুৱালিটিৰ বাবে কি কয়? জেণ্ডাৰ ইকুৱালিটিৰ বাবে কি কয়? জেণ্ডাৰ ইকুৱালিটি সেইটোৱে আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যাতে চবেই অধিকাৰ পায়, আমাৰ পুৰুষেই হওক বা যে মহিলাই হওক, যাতে আমি আমি দেখিবলৈ পাইছোঁ যে আমাৰ গাঁও এৰিয়াত বা চহৰ এৰিয়াতো প্ৰত্যেকেই মানে ল'ৰাৰ ওপৰত বেছিকৈ জোৰ দি আছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক, পিন্ধা উৰাৰ ক্ষেত্ৰতে হওক, খোৱা লোৱাৰ ক্ষেত্ৰতে হওক, যাতে আমাৰ এইবিলাক হ'বলৈ নাপায়। আমাৰ ছোৱালীসকলকো যাতে সম অধিকাৰ দি পেলাই আমি একেলগে আগবাঢ়ি যাব পাৰোঁ, সেইটো আমি ৰাইজৰ মাজত এইটো এৱাৰনেছ কৰিবৰ কাৰণে এইবিলাক প্ৰগ্ৰাম বনাইছোঁ। আজিৰ দিনা আমি দেখা গ'লে মানে প্ৰগ্ৰামটো লৈছোঁ এৱাৰনেছ কৰাৰ কাৰণে, তেওঁলোকক জ্ঞাত কৰাৰ কাৰণে। সঁচাই যে দুখীয়া মানুহৰ ওপৰত অত্যাচাৰটো বেছি চলে, তেওঁলোকে খাবলৈ, থাকিবলৈ, পিন্ধিবলৈ তেওঁলোকৰ অভাৱ আছে। যেতিয়া অভাৱী মানুহৰ ওচৰত সেই আমাৰ যিবিলাক ট্ৰেফিকিং কৰি যায়, যিবিলাক একে বদমাছ দুষ্ট প্ৰকৃতিৰ মানুহ, তেওঁলোকে ফুচুলাই টকা পইচা অলপ দেখুৱাই পেলাই এই দুখীয়া মানুহৰ ওপৰত মানে অলপ কিছু তেওঁলোকক খাবলৈ, থাকিবলৈ যে অলপ পইচা লোভ দেখুৱাই পেলাই এতিয়া লৈ যায়, যাতে এইবিলাক হ'ব নোৱাৰে। সেইকাৰণে আমি ৰাইজৰ জ্ঞাতাৰ্থে আজি এই মাৰ্চ ৰেলী প্ৰগ্ৰামটো আমি আমাৰ এই হাইস্কুলৰ ভাইটি ভণ্টিসকলক লৈ পেলাই
আমি সেই মাৰ্চিলিত কৰিছোঁ যাতে সেই ভাইটি ভণ্টিসকলে নিজৰ নিজৰ গাঁৱত গৈ পেলাই এই এৱাৰনেছ প্ৰগ্ৰামৰ বিষয়ে আমাৰ যে নিৰ্যাতনৰ বিষয়ে ট্ৰেফিকিঙৰ বিষয়ে এতিয়া তেওঁলোকে নিজৰ নিজৰ গাৰ্জেনক অৱগত কৰিব পাৰে।